दिनैहाय गसाइगावआव गोबां जायगायावनो धरना होदोंना गुबुन गुबुन आफाद दल संगठनफ्राबो मोनसे जाथायनि थाखायनो रेप जानायनि थाखाय तो बेफोर जाथायखौ नायनो थाङोब्ला एसे दुखु गोनांबो तो बिनि सायाव मैयानिफ्रायनो आंनाव मोनायाव हरनि 10टा 11टा बेफोरबायदियाव फन फैदों जे आदा नों फैयाखै नामा जे बहा जोंनि जायगायाव बेफोरबायदि रेप जादों ओमफ्राय मा जायगा उमुक उमुक जायगा नामखौ आं मख'थाला मुंखौ गोबां जायगायावनो मख'दों गसाइगावआव जादों होनना बुङो तो जाय हक दिनैहाय जों थांदोंमोन बै जायगायावहाय इउनाइटेड फराम अफ एक्स एन डि बिनि खौरां लाहैदों मा जादों माब्रै जाया जाथायफोरा बेफोरखौ खौरां लाहैदोंमोन तो बिनि सायावनो माखासे इउनाइटेड फराम अफ एक्स एन डि बिनि दैदेनगिरि बाइटबो होनाय जादोंमोन ओमफ्राय बे बाइटखौ जों आं हगारनो हानाय नंला आरोखि मानो होनना बुङोब्ला अनलि बिनि बाइटल'नो दङ भिडिअ'आ दाबो दं खिन्थु दाननाय जायाखै आनलिस्ट खालामना दोनदोंमोन आपल'ड खालामबायमोन आं दहायो तो जिखियानो जादोंला आं बे इउनाइटेड फराम अफ एक्स एन डि बिनि दैदेनगिरिनिसिम आं खमाबा निमाहा बिहरनाय थाबाय जिहेतु जायगायावनो जाहैनाय जाहैबाय माखासे गाइडलाइन दङ बेखौ मेनटेन खालामनो गोनां जायो तो जों बिदिब्ला गुबुन मोनसे टपिकनि सायाव बा गुबुन मोनसे भिडिअनि सायाव नायनोसै পিছত ছোৱালী কেইজনক উদ্ধাৰ কৰে আৰু ইতিমধ্যে ল'ৰা কেইজনমানক থানাত আমাৰ ধৰিছে এৰেষ্ট কৰিছে গতিকে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ যে এই চক্ৰটোৰ লগত আমাৰ এটা সন্দেহ হয় যে ইয়াত বৃহৎ এটা চক্ৰ জড়িত হৈ আছে আৰু আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ এই চক্ৰটোক যাতে পুংখানুপুংখানুভাৱে তদন্ত কৰি এই চক্ৰটোক ইয়াৰ পৰা উৎখাত কৰক প্ৰয়োজনত আমি সহায় কৰিব লাগিলে আমিও প্ৰশাসনক যিখিনি সহায় সহযোগিতা আগবঢ়াব লাগে আগবঢ়াম গতিকে আমাৰ কথা হৈছে তুলসীবিল অঞ্চলত আমাৰ শান্তি শৃংখলাটো বজাই ৰাখিব লাগে আৰু এনেকুৱা ধৰণৰ চক্ৰক ইয়াৰ পৰা একদম নিৰ্মূল কৰিব লাগে তাৰ কাৰণে প্ৰশাসনক যি হেল্প কৰিব লাগে আমি হেল্প কৰাৰ জন্য প্ৰস্তুত আছোঁ কেইজনক আটক কৰিছে ইতিমধ্যে আমি শুনামতে 3জনক কি কৰিছে ইয়াৰ লগত আৰু জড়িত থকাৰ আমি সম্ভাৱনা ব্যক্ত কৰিছোঁ গতিকে ইয়াৰ লগত আৰু কোনোবা জড়িত আছে নেকি প্ৰশাসনে উচিত তদন্ত কৰি এইকেইটাক উচিত শাস্তি বিহিব লাগে বুলি আমি দাবী জনাইছোঁ যে মৰ্মান্তিক ঘটনা ঘটিছে আমি কণ্ডেম কৰি ষ্ট্ৰংলি আৰু ঘটনাটো আমাৰ অসমত তেনেকৈ বাৰ বাৰ ঘটি আছে আমাৰ মানে নাবালিকা ছোৱালীবিলাকো তেনেকৈ দৰ্শন কৰি মাৰি পেলোৱাইতো আৰু তেনেকুৱাকৈ জাগাই জাগাই মাৰি পেলাই এইবিলাক আমি দেখিবলৈ পাই আছোঁ এইটো কেনেকৈ ঘটিছে এইবিলাকৰ কিবা ষড়যন্ত্ৰ হৈছে আছে নেকি আমি চৰকাৰক ডিমাণ্ড কৰিছোঁ এইটো ওলাব লাগে আৰু তেনেকৈ যিবিলাক কৰিছে তেনেকৈ বিহিত ব্যৱস্থা লৈ পেলাই ষ্ট্ৰংলি পানিছমেণ্ট দিব লাগে আমাৰ ইয়াতো যি যোৱাকালি ঘটিলে চিভিলত দুজনে নাবালিকা ছোৱালীক তেনেকৈ কৰিছে এতিয়ালৈকে এইটো কিবা হোৱা নাই তথাপিও যিবিলাক আমি দেখিছোঁ ঘটনাটো ঘটিছে এইটো দুৰ্ভাগ্যজনক আমি তেনেকুৱা ঘটনাটো কণ্ডেম কৰিছোঁ আৰু ভৱিষ্যত তেনেকুৱা নহয় আমাৰ যিবিলাক ব্যক্তিবিলাকে কৰিছে আৰু তেওঁলোকৰ টেণ্ডেঞ্চি মানুহ থাকিলে মই সিহঁতক অনুৰোধ কৰিছোঁ তেওঁলোক ইয়াৰ পৰা মানে দূৰত থাকক আৰু এইটো যিবিলাক ঘটনা ঘটালে এই কালপ্ৰিটবিলাকক সোনকালে ধৰি পেলাই পস্কো আইনত সিহঁতক ষ্ট্ৰংলি একশ্যন লৈ পেলাই কাম কৰিব লাগে সিহঁতক পানিছমেণ্ট দিব লাগে পাৰিলে সিহঁতক আইনমতে তেওঁলোক যিমানখিনি শাস্তি দিব লাগে বিহিব লাগে ইতিমধ্যে 3জনক আটক কৰা বুলি গম পোৱা গৈছে বাকীবিলাক পলাতক অৱস্থাত থাকিব আমি দেখিছোঁ এই 3জন নামটো শুনিছোঁ তাৰপিছত বাকী যিটো পলাইছে নিশ্চয় তেওঁলোকে পলাই থাকিব নোৱাৰিব কাৰণ আমাৰ অসম পুলিচে তেনেকৈ ষ্ট্ৰংলি এতিয়া কাম কৰি আছে বেলেগত যেনেকৈ কৰিছে নহয় আমাৰ ষ্ট্ৰংলি কৰি আছে নিশ্চয় আজিৰ ভিতৰত ধৰা পৰিব এইটো আশা কৰিছোঁ